আজি কাতি বিহু আজি আবেলিটো মই কেনেকৈ গধূলিলৈকে কাম কৰিলোঁ সেয়া চাওকচোন। এইফালে মই ধুনীয়াকৈ চোতালৰ পদূলিখন সাৰি মেলি ল'লোঁ। পদূলি বুলিবলৈ নাই আৰু পদূলি হ'বহে, এতিয়ালৈকে হোৱা নাই। সকলোবোৰ সাৰি পুচি ল'লোঁ আৰু লৈ পেলাই এইফালে মই ধুনীয়াকৈ চাকি গছ সজাই ল'লোঁ। সজাই পৰাই তাতে যিখিনি মানে প্ৰসাদৰ কাৰণে মই সামগ্ৰীবোৰ আনিছিলোঁ, বহুত বেছি অনা নাই। নাৰিকল, বুট আৰু কল আনিছোঁ আৰু লগতে ৰবাব টেঙা এটা আনিছিলোঁ। আৰু এনেকৈ নাৰিকলখিনি এজনে ওপৰৰ বাকলিখিনি গুচাই থৈ গ'ল, কিন্তু ভিতৰৰখিনি মই এৰুৱাইছোঁ, মই নিজে এৰুৱাব লগা হৈছে যিহেতু ঘৰত আৰু বেলেগ মানুহ নাই। আৰু এতিয়া মই ধুনীয়াকৈ নাৰিকলখিনি ধুই পখালি আজৰি কৰি লৈছোঁ আৰু এইফালে চাকি ঠিক কৰি লৈছোঁ, কিয়নো গধূলি হোৱা মাত্ৰকে সকলোখিনি বৰ খৰখেদা কৰিবলগীয়া হয় আৰু সেইকাৰণে এয়া। আৰু এইফালে কলপাতো আনি ল'লোঁ। কলপাত যিহেতু প্ৰসাদ দিম, প্ৰসাদ দিবৰ কাৰণে আৰু আগলি কলপাত লাগেই নহয়, যিহেতু প্ৰসাদ দিম। আৰু এইফালে ধুনীয়াকৈ কলপাতখিনি চিৰিলি কৰি ল'লোঁ। আৰু এইখিনি কটা হোৱাৰ পাছতে মই নাৰিকলখিনি চিৰিলিকৈ কাটি ল'লোঁ আৰু তাৰপাছতে মই গাটো ধুই পেলাই আকৌ লাহেকৈ গধূলি হ'লে যেতিয়া কৰিবলগীয়াখিনি মই লাহেকৈ কৰি আছোঁ। আৰু মই কেনেকৈ কৰিছোঁ, কি কৰিছোঁ চাওকচোন। সকলোৱে চাগে এনেকৈ কৰে, তথাপিতো মই কৰাখিনি মানে মই আপোনালোকৰ মাজত দেখাব বিচাৰিছোঁ আৰু চাই যাওক এতিয়া। আৰু যদি কিবা ভুল হৈছে তেনেহ'লে প্লিজ আঙুলিয়াই দিব আৰু আপোনালোকে কেনেকৈ কৰিছে সেয়া কমেণ্টত মোক প্লিজ জনাব। আৰু আজি মই মোৰ সন্ধিয়াটো এনেকৈ পাৰ কৰিলোঁ আৰু ৰাতিলৈ দেখিলোঁ এজনে ধুনীয়াকৈ লোকেল চিকেন বনাই আছে আৰু তেনেকৈ সাজটো খালোঁ ৰাতি। আৰু আপোনালোকে কাতি বিহু কেনেকৈ উদযাপন কৰিলে জনাব। আৰু আজিলৈ আহিলোঁ, শুভৰাত্ৰি, বাই বাই।